Rancho Jindabad, জিন্দাবাদ জিন্দাবাদ Rancho Long Live, long live long live Jatiyo Satronda Jindabad, জিন্দাবাদ জিন্দাবাদ National Jindabad, জিন্দাবাদ জিন্দাবাদ Rancho Jindabad, জিন্দাবাদ জিন্দাবাদ বহুত ছাত্ৰ সংগঠন আছে ইতিমধ্যে সমালোচনা হয় নিজৰ জাতীয় সংগঠনৰ মাজতে তাৰে মাজত আকৌ নতুনকৈ এই ছাত্ৰ সংগঠন খোলাৰ উদ্দেশ্যটো এতিয়া কথা হ'ল কি আমাৰ যিটো ছাত্ৰ সংগঠন আছে আজি ৭-৮টা ভাগত বিভক্ত হৈ আছে এতিয়া তেওঁলোকৰ মাজত কিমানজন ছাত্ৰ আমি সেই কথাত আমাৰ সন্দেহ আছে গতিকে আমি কোচ ৰাজবংশী জাতিৰ যুৱ ছাত্ৰ সমাজক একত্ৰিত কৰি আজি চিলাৰায় উন্নয়ন মঞ্চৰ এক ভাতৃ ছাত্ৰ সংগঠন আমি গঠন কৰিছোঁ ইয়াতে আমাৰ কাকো কোনোবা আমাৰ এগেইনষ্টত গৈ বা কাৰোবাৰ বিপক্ষে আমি কাম কৰাৰ কোনো প্ৰশ্ন ইয়াতে নাহে আমি কোচ ৰাজবংশী জাতিৰ কাৰণে কাম কৰিব আহিছোঁ কোচ ৰাজবংশী জাতিৰ যুৱ ছাত্ৰ সমাজে কোচ ৰাজবংশী জাতিৰ হৈ কাম কৰিব আহিছে লক্ষ্য উদ্দেশ্য আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল কোচ ৰাজবংশী জাতিক জনজাতিকৰণ পৃথক কামতাপুৰ যি আন্দোলন আমাৰ সেই আন্দোলনৰ জৰিয়তে আমি কোচ ৰাজবংশী জাতিক জনজাতিকৰণ আৰু পৃথক কামতাপুৰৰ কাৰণে এক ইতিবাচক দৃষ্টিভংগী এক সফল ৰূপেৰে আমি কৰিব বিচাৰিছোঁ আচ্ছা যেহেতু আপোনালোকে নেশ্যনেল হয়। হয়। সংযোজন কৰিছে হয়। তেনে ক্ষেত্ৰত কমতাপুৰৰ প্ৰশ্ন আহিলে যিহেতু অসমৰ নহয় আমাৰ পশ্চিমবংগ নামত সংযোজিত হৈ যায় হয় তেনে ক্ষেত্ৰত আপোনালোকৰ ছাত্ৰ সংগঠনৰ পৰিসৰ কিমান এতিয়া বৰ্তমান আমাৰ পৰিসৰ আমাৰ অসমলৈকে আছে আমাৰ পৰৱৰ্তী আমি পশ্চিমবংগলৈকে আমি ইয়াৰ সম্প্ৰসাৰণ নিশ্চয়কৈ কৰিম